ঠাইখন দেখি মানুহে চাগে অনুমান কৰিব পাৰিছে এয়া হৈছে কমাৰকুছি আৰু আমি আজি মা আৰু দেউতাক লৈ পেলাই আহিলোঁ আজি হৈছে জুবিনদাৰ দেহটো মাটিত মিলি যোৱাৰ পিছৰ দিনটো মানে 24 তাৰিখ 23 তাৰিখে জুবিনদাক ইয়াতে সমাধিস্থ কৰা হ'ল দেখিছে গোটেই বাহচাবোৰ এনেকৈ পৰি আছে কিন্তু মানুহৰ খুদ কমা নাই চাওকচোন ইমান মানুহ ইমান গাড়ী মোৰ আজি আকৌ সৌভাগ্য হ'ল এই স্থানলৈ আহিব পুৰা বেৰি দিল কাদে মনের কথা প্রেম কি শুধু ব্যথা উত্তর আজও মেলে না মেলে না মেলে না মেলে না বোঝে না সে বোঝে না এজন মানুহ কিমান বেছি ভাল পালে এনেকৈ গাই থাকিব পাৰে এইবোৰ বহুত নাহৰৰ পুলি মানুহে ৰোপণ কৰিছে কিন্তু এইবিলাক কি হৈছে পানীৰ অভাৱত অলপ মৰি যাবই ধৰিছে শুকাই যাব ধৰিছে নাজানো হয়নে নহয় কিন্তু আকৌ ইয়াতে মানে ৰিকনষ্ট্ৰাকশ্যন হ'ব ন পুলিবোৰ বা কি হয় থাকে নাথাকে ঠিক নাই আৰু সেইফালে যে বেৰি থৈছে দেখিছেনে সেউজীয়াকৈ বেৰি থোৱা সেই জেগাটোতে গৰিমাবোৰ ৰৈছিলে এনেকুৱা প্ৰথমবাৰ দেখিছোঁ য'ত নেকি খৰি দিয়া ঠাই এটুকুৰ মন্দিৰলৈ ৰূপান্তৰিত হৈ গৈছে মানুহে আহিছে কেৱল ধূপ চাকি জ্বলাইছে আৰু সেৱা কৰিছে ঠাইখন দেখি চকু পানী ৰখাবই পৰা নাই কিনো কৰিম আজি 3 দিন 4 দিন বহুত বেছিয়ে হৈ গ'ল ন হোৱা দিনাৰখনৰ পৰাই কান্দি আছোঁ সেই পাহাৰখন যে দেখালোঁ মাত্ৰ পাহাৰখন কালি মানুহেৰে ভৰি আছিলে আজি একদম উকা পাহাৰ ইয়াতে গৰিমা বৈ ৰুইছিলে জুবিনদাৰ পুলিটো মানে আমাৰ নাহৰ পুলি চাওকচোন মানুহে সকলোৱে কান্দিছে চকু পানী টুকিছে আৰু সেৱা কৰিছে আজি এই সমাধি কৰা ঠাইখন মানুহে এটা মন্দিৰলৈ ৰূপান্তৰিত কৰিছে এইবোৰ কালি মানুহৰ জুবিনদালৈ বুলি দিয়া গামোচাবোৰ থৈ দিছে এনেকৈ এতিয়া আসলতে এই মোমেন্টবোৰ মানে স্মৃতি হিচাপে ৰাখি থলো আৰু এনেকৈ ভিডিঅ' কৰি আনিছিলোঁ আনি ৰাখি থৈ দিলোঁ মাজে মাজে এইবোৰে চাই থাকিম কালি ভিডিঅ' কৰি আনাৰ পৰা নিজেই চাই আছোঁ সেইকাৰণে ভাবিলোঁ আপলোড কৰি থৈ দিওঁ কেতিয়াবালে আমাৰ সকলোৰে স্মৃতি হৈ পেলাই চাই থাকিব আৰু এই যে মই ভিডিঅ' কৰিছোঁ অকণমানো মই কাটা নাই যেনেকৈ ভিডিঅ' কৰিছোঁ তেনেকৈ দি দিছোঁ অকণমানো কাটিবলৈ সৎ নহ'ল